তুমি বুলি ক'বাচোন কিয় কিবা চিংকে মাৰে ইয়াৰ চিৰিংকে মাৰে তাক পাগল ইছ এদিনে এইটো কি হাঁহি মাৰিও একে লিভা কলিজা ফা ফা কৰি পেলাব ৰিচা ইমাত্ৰ তোৰ ওচৰৰ গৈছে নেকি বাৰু মই এটা কথা লক্ষ্য কৰিছো বুজিছ কি ৰিষ্টাই বা মনে মনে তোক ভাল পাই পেলালে নেকি হেই কি হলে কেকে চাও তেনেকে কৈছে নে তাৰমানে কথাটো হয় কিন্তু প্ৰব্লেম এটা আছে কি প্ৰব্লেম হা সব কথাৰ এটা সীমা থকাটো উচিত সীমা চেৰাই গ'লে কিন্তু কথা বেয়া হৈ যাব কি কৰিলো মই তোমাৰ মনত মোৰ প্ৰতি কিবা বেয়া ভাৱ আছে সেইবিলাক ৰাখি থাকা মোক ক'বলগীয়া একো নাই কিন্তু মোক কেৰিয়াৰত যদি দাগ লাগিবলগীয়া হয় নহয় কথা কিন্তু ভাল নহ'ব এনেকে চাইড কাটিলে বাচি নাযাবা আকৌ ধৰিম মই পইচা কেনেকুৱা বাঢ়িছে সোধক প্ৰেমটো কি হৈছে ক ঠিকে তাকে আগবাঢ়িছে মই লিখি আছো যদিও সেইটোৱে মোৰ মূৰত বাজি আছে কিন্তু প্ৰব্লেম এটা আছে চা কচোন মোক তই তই বুলিহে মাতি আছে এইটো একদম আঠা প্ৰেম আৰু হাফ পেণ্টটোক যদি আপুনি তই তইকে মাতিছে কেনেকুৱা লাগিছে তই আগতে এই হাফ প্ৰেমটোক ফুল প্ৰেম কৰি ল তই তাইক প্ৰেমৰ প্ৰস্তাৱ দে তোৰ পৰা তুমি হ'বলৈ মোৰ 1 ছেকেণ্ড নালাগে হোমিঅ' পালি খুৱাই দিম আৰু নাহিবি আৰু দেই কি খাইছা বিস্কুট বিস্কুট কি কোম্পানী নাজানো মেৰি গুলগুল চাগে মেৰি গুলগুল নহয় গডৰেজ গডৰেজো নহয় মিঠা নে মিঠা খাবি ল ল নেটৱৰ্ক পাই আছো কি পিছ খা তোমাৰ কাৰণে যদি মোৰ এলচি বাপটো কাট খাবলগীয়া হয় নহয় তেতিয়া চাবা মই কি কৰিলো তুমি এনেকে কাজিয়া লাগি আছা মোৰ লগত মই কৰিলো কি অথনি তাত ছাৰৰ ওচৰত তুমি মোৰ বিষয়ে কি কমপ্লেইন দিছিলা তুমিও তো কেকেটাক মোৰ কথা বেয়া বেয়াকে কৈ আছা হেল্ল' তুমি মোৰ বিষয়ে কেকেটাক বেয়া বেয়াকে কৈছা মই নাজানো বুলি ভাবিছা কি মই কৈছো মাতা কেকেটাক মাতাচোন মাতা মাতাচোন ময়ো সুধিম নহয় মাতা ঐ কেকেটা ভতিজা এইফালে আহকচোন এতিয়া ওলাব নহয় ৰ সুধিবি ক এই মোৰ মই কৈ লওঁ এই মোৰ বিষয়ে কি বেয়া বেয়াকে কৈছে আপুনি কৈ দিয়কচোন আৰু মইনো ইয়াৰ বিষয়ে কি বেয়াকে কৈছো আপুনি কৈ দিয়কচোন আপুনি যে লগাইছে প্ৰথমে কাৰ কম এই মোৰ বিষয়ে কি কৈছে সেইটো কৈ লওক প্ৰথমতে আপুনি নহয় ই কোৱাটো কওক ফাৰ্ষ্টত মই সেইটোৱে কৈছো যে মই কাৰটো প্ৰথমে মোৰতো প্ৰথমতে ক'ব লাগিব না মই ল'ৰা হয় মই ছোৱালী হয় লেডিজ ফাৰ্ষ্ট মানে তাইৰটো প্ৰথমে ক'ব লাগিব কওক এইটো বেয়া লাগে কিন্তু কাৰ কম না ক্লিয়াৰ আপুনি মোৰতো ক'ব লাগিব মই ঘৰৰ ওচৰৰ মানুহ মোৰতো প্ৰথমতে কৈ ল'ব লাগিব নাই চা ঐ মা মই কম বুলি আহিছো বাৰু মই মাজত কিয় সোমালো যাতে মই দুইটাৰে খিনি ক'ব পাৰো তে কাৰটো প্ৰথমে কম তোৰটো নে তাৰটো দুইটাই কওক একেলগে কওক একেলগে মানে তোৰ কথা ই কি বুলি কৈছে আৰু এই তোৰ কথা কি বুলি সেইটোৱে কথাটো কওকচোন সেইটো ক'বলৈকে মোক মতা নাই জানো সেইটোকে আপুনি কথাটো কওক মই আহা নাই জানো সেই কথাটো কওক আপুনি আৰে বাবা মোক চান্সটোতো দিব লাগিব নকয় কেলে সুবিধাটো দিছ জানো কওক ন সুবিধাটো নিদিয়ে এনে প্ৰেছাৰ মই প্ৰেছাৰত এনে কথা ক'ব নোৱাৰে আৰে কি একো নকয় গুচি গ'ল যে মই গম পালো এওঁহে আমাৰ মাজত কাজিয়া লগাই আছে নেকি বুজিছা আজিয়ে খাম আজিৰ পৰা নেখাও দাদা এইটো লৈছো অনলাইন যোৱা নাই ঐ হনুমান 2 মিনিট ৰখকচোন ঐ পিছফালৰ পৰা কি কাৰণে মাতাও হেই কথা এটা আছে পিছফালৰ পৰা কি কাৰণে মাতিছিলা সেইটো কোৱা এতিয়া সন্মুখতে আছাচোন
কি হ'ল 10 টকা এটা দিয়াচোন পাতি ক'ত কি বাতি ভিক্ষা খোজা নাই জানো মানুহে চাই আছে চাৰ্ভাৰটো ডাউন হৈছে কাৰণেহে কৈছো অ চাৰ্ভাৰতহে চলা আজিকালি মোবাইলৰ অনলাইন মই কেছ পইচা আনা নাই চিপছ এটা খাওঁ দিয়া না দিবানে এইটো নেকি অ 20 টকা দেখোন 10 টকা বুলিহে কৈছিলা এইটো ডাঙৰটো হওক দিয়ক বিপদৰ সময়তে হনুমানৰ আগমন হৈছে গ'ল হা দাদা আমাৰ এইটো আকৌ চাৰ্ভাৰ বেয়া হ'ব নাজানে থেংক ইউ হা থেংক ইউ দিব নালাগে চিপছটো খোলা ময়ো খাম আহা আপুনি মানুহটো কিন্তু ঠিক নহয় দেই ঐ মই কি কৰিলো ছাৰৰ আগত মোক কিয় ফচাই দিলে মই ক'ত ফচাইছো মই দৰ্জাখনে খুলি দিছিলো সেইটোৱে কৈছো আমি বিয়া পাতা মানুহ আমাৰ মাজত মিলা প্ৰীতি থাকিব লাগে দৰ্জাখন খোলা মেলা কৰোঁতেহে মিলা প্ৰীতিটো ৰয়গে অ' পিতাই হয় নেকি আপোনাৰ যদি কেতিয়াবা বেমাৰ হয় নহয় মই কিন্তু ওচৰত নাথাকো কিয় অমংগলীয়া কথাবিলাক কৈ আছা মোৰ কিয় বেমাৰ হ'ব আকৌ আপোনাৰ নহয় বৰটো হ'ব তেতিয়া মোক কিন্তু ওচৰত নাপায় তুমি বাৰে বাৰে বেমাৰ বেমাৰ কিয় কৈ আছা তুমি ৰাহু নে কেতু দুটা মোৰ কথা আখৰে আখৰে মিলি যায় চাই থাকিব এই থ আজিৰ যুগত এইবিলাক আছেগে অ ইয়াৰ কথা সঁচাকে ফুলিয়া নেকি বাৰু তেনেকুৱা হ'লে দেখোন সন্তুষ্ট কৰিব লাগিব ইয়াক অ কমল কৃষ্ণ কৃষ্ণ কিনো ভেজাল বিস্কুটো হয় হয় ছাৰ এই 5 মিনিট পাই যাম এই হ'লনে নাই তো আজি কিবা এটা হ'লো বিস্কুটে মুখলে নোযোৱা হ'ল দে খাওঁ ধুমাধুম খা বল এ মূৰ্খটো মোক চা কেনেকুৱা এই মস্তি লাগিছে ঐ চা আহি যা আজি নীলাৰ পুতেকে যে মোৰ পৰা চিপছটো খালে বহুত ভাল লাগিলে সলনি হৈছে হনুমানটো ঐ ঐ ক'বলৈ আহিছা ইয়াত কেনে চকুটো লাগি গ'ল গমেই নাপালো কাম কৰিবলৈ মন নাই যদি চাকৰিটো ৰিজাইন দিয়া এই বাৰে বাং কৰা কাম কৰি নাথাকিবা ইয়াত একো সলনি হোৱা নাই লিটাৰ পুতেকটো গুমুঠা যি গুমুঠাই থাকিবি তই এই ৰচোন ফায়াৰ ব্ৰিগেড যোৱাদি যাওঁতে ক'ত জুই লাগিছে মোৰ কাম আছে চা এইফালে হে মোৰ কাম আছে এই কেইটা মোৰ কাম আছে 2 মিনিট কথা পাতিম আনা 2 মিনিট অ 2 মিনিটৰ কাৰণে মোক লৈ যোৱা না কথা পাতি পেলোৱা না কি ভাজিছ এইটো ঠাচকে উঠিব মোৰ কাম আছে আনা 2 মিনিট কথা পাতিম কাম আছে বা মোক মাৰিবলৈ ফাইছিলো কাম কৰা মানুহ শেষ হ'বা কওক আচ্ছা তই ভাল খবৰটো গম পাইছ নে নাই ছোৱালী আনিলে কোনে? আপুনি তাত ফটোৱা ভাল খবৰ বুলি ক'লে যে ৰিয়ান পৰাগৰ ভাল খবৰটো গম পাইছ জ্ঞান পোৱাকে ছোৱালী আনিলে তই চিনি পাৱ ৰিয়ান পৰাগক নাপাওঁ ক্ৰিকেট যে খেলে ৰিয়ান পৰাগ টিকেট খেলে অ ক'ৰ অসমৰ আমাৰ অসমৰ তহঁতৰ অসমৰ টিকেট ক্ৰিকেট খেলে আচ্ছা এতিয়া ৰাজস্থান ৰয়েলছে 3খন মেটছৰ কাৰণে তেওঁ কেপ্টেইন পাতিছে কি কৈছে সি আমাৰ অসমৰ ল'ৰা অ। ৰাজস্থানৰ সভাপতি কি সভাপতি এইটো কি বুলি ক'লে কেপ্টেইন পাতিছে মানে অধিনায়ক যতীন বৰা কি যতীন বৰা অধিনায়ক যতীন বৰা এটা ক্ৰিকেটৰ মাজৰ পৰা গৈ পেলাই চিনেমা পালেগে আপুনি কাক বুজাই আছে মই টিকেট চিনি পাওঁ তই ক্ৰিকেট চিনি নাপাৱ মই অকল থিয়েটাৰ টিকেটহে চিনি পাওঁ কাক কথা শিকাই আছে